মৰমৰ অকণিহঁত, আজি আমি অসমীয়া ব্যঞ্জন বৰ্ণৰ বিষয়ে আলোচনা কৰিম। অসমীয়াত ব্যঞ্জন বৰ্ণ হৈছে ৪১টা। আহাচোন আমি তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ক কল, খ খৰম, গ গছ, ঘ ঘৰ, উঙ নাঙল, প্ৰথম চ চৰাই, দ্বিতীয় চ ছাতি, বগীয়া জ জাপি, জ ঝাৰু, নিয় জীয়া, মূৰ্ধন্য ত টকা, মূৰ্ধন্য ঠ ঠেলা গাড়ী, মূৰ্ধন্য ড ডালিম, মূৰ্ধন্য ঢ ঢোল, মূৰ্ধন্য ন কাণ, দন্ত্য ত তলা, দন্ত্য থ থাল, দন্ত্য দ দলং, দন্ত্য ধ ধান, দন্ত্য ন নাও, প পখিলা, ফ ফুল, ব বগলী, ভ ভালুক, ম মাছ, অন্ত্যস্ত জ যঁতৰ, ৰ ৰঙালাও, ল লাও, ৱাব ডাৱৰ, তালিবীয়া খ শৰাই, মূৰ্ধন্য ষ ষাঁড় গৰু, দন্ত্য স সূৰ্য, হ হাঁহ, ক্ষ ক্ষত্ৰিয়, দয়ে ৰ গাড়ী, ধয়ে ৰ বুঢ়া, অন্ত্যস্ত য় ময়ূৰ, হচন্ত্য ত কচৰত, অনুস্বৰ লং, বিসৰ্গ দুখ, চন্দ্ৰবিন্দু বাঁহী।